সো মই প্ৰথমতে এটা কথা জানিব বিচাৰো যে হিজৰা বুলি ক'লে মানুহে বেলেগ বেলেগকে চায় ট্ৰান্স ওমেনকো চায় বা বেলেগকে চায় কিন্তু আচলতে হিজৰা মানে কি আপুনি একদম সুন্দৰভাৱে সিম্পলকে অডিয়েন্সক বুজাই দিয়কচোন হিজৰা মানে এতিয়া আমাৰ যেটো ট্ৰান্স তৃতীয় লিংগৰ ট্ৰান্সজেন্ডাৰ কেটেগৰী বহুত আছে গতিকে যিখিনি ট্ৰান্সজেন্ডাৰ কেটেগৰীৰ ভিতৰত নাম্বাৰ 1 হৈছে কিন্নাৰ ঘৰানা এনে বহুত আছে কেটেগৰী কিন্তু এক নম্বৰতে আছে কিন্নাৰখিনি হিজৰাখিনি য'ত হিজৰা নাম দিয়া হৈছে কিন্নাৰ নাম দিয়া হৈছে বা তৃতীয় লিংগ কয় থাৰ্ড জেন্ডাৰ কয় অসমীয়া ইংৰাজী বা বাহিৰত চাকা কয় তেনেকুৱা ধৰণৰ বহুত নাম দিয়া হৈছে কিন্তু গভৰ্ণমেণ্টে বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যেটো আমাক তৃতীয় লিংগৰ স্থান দিছে এতিয়া মানুহে হিজৰা বুলি ক'ব টান পায় কিছুমানে ট্ৰান্সজেন্ডাৰ কয় কিন্নাৰ কয় আৰু কিছুমানে হিজৰা বুলিও কয়